BPF पार्टीनि सल' दिसपुर रेली बे रेलियाव नोंथांमोना नुनो मोनबाय मुस्लिम जितुनाखि मुस्लिम माइनरिटी मिया माइनरिटी सासेबो गैया एबा साफा सानै दं माने गैथारै नङा साफा सानै दं आरोना थ' बियो फोरमान होदों गसाइगाव जितुनाखि कन्स्टिटुएन्सि आसाम एसेम्ब्लिनि बयनिख्रुइ देरसिन कन्स्टिटुएन्सि गसाइगाव आरो बियो लकसभानिबो मोनसे एसटि कन्स्टिटुएन्सि थ' बियो इन्डियायावनो भारतआवनो आसामावनो बयनिख्रुइ देरसिन माने लकसभानिफ्राय लानानै आसाम एसेम्ब्लिनिफ्राय लानानै बयनिख्रुइ देरसिन आरो टटेल भटार्स 1,82,906 टटेल भटार्स बिनि गेजेरावनो दं 55,806 सामथिं माने मुस्लिम भटार्सआनो 55,000 थ' बिथांमोना माने मिया माइनरिटी मुस्लिमफोरनि भटआ डाइरेक्ट माइनास जाखाबाय रायजो राजा नोंथांमोन आरो बर'नि भटखौथ' बिथांमोना UPPL नि भटखौ मोननाय नंला बिथिं आरो AIUDF थाबाय बिथिं कंग्रेस थाबाय मथा मथि माने माइनास जाखाबाय रायजो राजा नोंथांमोन जेराव आसाम एसेम्ब्लि कन्स्टिटुएन्सि आसाम एसेम्ब्लिनि बे गसाइगाव कन्स्टिटुएन्सि बेयाव जोंहा UPPL नि MLA दङ आरो लकसभानिबो MP दङ रायजो राजा नोंथांमोन UPPL नि थ' मानाव गेदेर हाग्रामा महिलारि बिथाङा बुंदों UPPL प्रमद बर' मानाव गेदेर प्रमद बर' बिथाङा कंग्रेसजों थाङोब्लाबो बबेबा गुबुन पार्टिजों थाङोब्लाबो जेबो खहा जाया होननानै बुंदों नाथाय रायजो राजा नोंथांमोन खहाया डाइरेक्ट नुहुरखाबायानो माने स्टार्टिं जि जायगानिफ्राय दिसपुर सल' रेली जागायजेनदों बे जायगायानो फैबाय थानाय 2022 मायथाइनि बिसायख'थियाव माइनास जाखाबाय रायजो राजानो बेयो रोखा आरो बियो ओरैबो डाटा बेसिसै नोंथांमोननो होबाय आरो नायदो नोंथांमोना भिडिअखौ गसाइगाव जिल्ला प्रथम रेली दिसपुर सल' যাত্ৰা ৰেলী আজি প্ৰথম হৈ গ'ল ইয়াৰ পিছত আমাৰ আকৌ সৰ্বজৰা জিলা হিচাপে আছে ইয়াৰ পিছত আকৌ কোকৰাঝাৰ জিলা হিচাপে আছে মুঠতে জিলা হিচাপে আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰাম আছে দিছপুৰ ষোল্ল যাত্ৰা তো দিছপুৰ ষোল্ল যাত্ৰা সেইটোৱে যে আমাক BTC বাকী ৰাইজে সেইটোৱে বিচাৰে যে BTCৰ উন্নয়নটো তো আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আসাম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগিব সেইকাৰণে আমি দিছপুৰ ষোল্ল যাত্ৰা দিছপুৰক আমাৰ MLA পঠাব লাগে 15টা সমষ্টি আছে 15টা সমষ্টিত আমি BPF হিচাপেই হওক বা NDA হিচাপেই হওক 15টা সমষ্টি 15টা লৈ যাব লাগে দিছপুৰক পঠাই দিব লাগে আৰু দিছপুৰৰ পৰা BTCৰ যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যা সমাধান কৰিব পাৰে তাৰ কাৰণে দিছপুৰ ষোল্ল যাত্ৰা দিছপুৰক MLA পঠাব লাগে এইটোৱে আমাৰ উদ্দেশ্য অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব এইটো 100%। প্ৰমোদ বড়োৱে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয় এতিয়া আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল গোটেই BTC অঞ্চলত 15টা এছেম্বলি সমষ্টি আছে NDA হিচাপে দিছপুৰত MLA পঠাই দিয়াটো আমাৰ দলৰ দায়িত্ব আৰু আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চিফ মিনিষ্টাৰ বনাব UPPL আৰু কংগ্ৰেছ বুলি মিত্ৰতা হ'বলৈ চৰ্চা চলি আছে নাই ইহঁতৰ
UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলাইন্স হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয় হওক এইটো ইহঁতৰ দলৰ কথা UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় এইটো ইহঁতৰ কথা আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম বাছ একো UPPL কংগ্ৰেছত গ'লেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে 100% 15টা MLA আমি পঠাই দিম বাছ NDA হিচাপে যদি আমাৰ NDA পাৰ্টনাৰ হিচাপে যদি আমাক যদি ৰাজ্যসভাৰ কাৰণে চিট অফাৰ কৰে আমি দি দিম কিন্তু আজিলৈকে NDA পৰা এনেকুৱা BPF দলক ৰাজ্যসভা MP দিব বুলি আলোচনা হোৱা নাই স্যার বিটিসি টেট পাস করা ছাত্রসকলে সেইটো এতিয়া প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি ইণ্টাৰভিউ লৈছে লোৱা নাই সেইবিলাক গোটেই চালি জাৰি আমি কৰি আছোঁ আমাৰ আইনগতভাৱে আমাৰ উকিল আছে মানে লিগেল চেল আছে সেইবিলাক চাই আছে সেইবিলাক এতিয়া কৰিব পৰাটো সম্ভৱ নহয় ইলেকশ্যন পাৰ হৈ যাব ইলেকশনের